নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বনিতা বৰা চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মোৰ চেনেলত আছে সয়াবিনৰ এটা ৰেচিপিটো খাবলৈ খুবেই টেষ্টি হয়। যিসকলে সয়াবিন খাই ভাল পায় তেওঁসকলেতো সয়াবিন খাবই। যদি কোনোবাই সয়াবিন খাই বেয়া পায় তেন্তে এই সয়াবিনৰ ৰেচিপিটো এবাৰ বনাই চাব। আশা কৰিছোঁ নিশ্চয় ভাল পাব। মোৰ ল'ৰাই সয়াবিন খাই খুবেই ভাল পায়, গতিকে আজি মই এই ৰেচিপিটো বনাইছোঁ। এতিয়া ৰেচিপিটো বনাবলৈ কি বস্তুৰ প্ৰয়োজন হয় আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। সয়াবিন ৰেচিপিটোৰ কাৰণে মই এইখিনি গোটেইখিনি ৰেডি কৰি লৈছোঁ। প্ৰথমে চাওক, মই তাত দিবৰ কাৰণে এয়া লৈছোঁ জিৰা, হালধি, নিমখ আৰু এয়া হৈছে জলকীয়া গুড়ি। আৰু তাৰ লগত মই দিবৰ কাৰণে কণী দুটা লৈছোঁ। আপোনালোকে জোখ অনুযায়ী দিব। মোৰ ঘৰত আমি দুজন মানুহ, মই আৰু মোৰ ল'ৰা, গতিকে মই দুটা কণী দিছোঁ। এয়া লৈছোঁ মই সয়াবিন 150 গ্ৰাম আৰু এয়া হৈছে আদা নহৰু। এইখিনি মই বিলাহী এটাৰ পেষ্ট বনাই লৈছোঁ। এয়া আলু কুটি লৈছোঁ। এয়া পিঁয়াজ, কেঁচা জলকীয়া, তেজপাত আৰু এয়া হৈছে শুকান জলকীয়া। এয়া চাওক, মই প্ৰথমতে মিঠাতেল দি লৈছোঁ। এতিয়া মই এই কণী দুটা ফাৰ্ষ্ট টাইম ফ্ৰাই কৰি লওঁ। এইখিনি অলপ ৰংচোৱা হ'ব লাগিব। এতিয়া মই এই কণীকেইটা নমাই থৈ দিম। মই এই আলুখিনি ইয়াত ফ্ৰাই কৰি লওঁ। এইখিনি মই এয়া লৰাই দিছোঁ। চাওক, এয়া অলপমান ৰংচোৱা হৈ গৈ আছে। এয়া আপোনালোকে দেখিছে, এয়া ৰংচোৱা হৈছে। এতিয়া মই এইখিনি ইয়াৰ পৰা কাঢ়ি থৈ দিম। এইখিনি অলপমান মই ইয়াত ফ্ৰাই কৰি দিম। আপোনালোকে দেখিবলৈ পাইছে অলপ ৰংচোৱা হৈ গৈছে। ইয়াত হালধি গুড়ি এড কৰা নাই, কাৰণ মই তৰকাৰীখিনি দিমেই, তাৰ বাবে ইমানখিনি কালাৰটো উঠা নাই, কিন্তু ইয়াত ফ্ৰাই হৈ গৈছে। মই এইখিনি কাঢ়ি থৈ দিম। ফাৰ্ষ্ট টাইম মই ইয়াত তেল দি লৈছোঁ। তেলখিনি অলপ গৰম হ'ব লাগিব। প্ৰথমতে মই শুকান জলকীয়া কেইটা দি দিছোঁ। এইখিনি ফ্ৰাই হৈ গৈছে। ইয়াত মই বিলাহী পেষ্টখিনি ইয়াত দি দিম। ইয়াৰ পৰা পানীখিনি শুহি গৈছে। তাৰ বাবে মই এতিয়া সয়াবিন আৰু আলুখিনি ইয়াত দি দিম।
আপোনালোকে জোখ অনুযায়ী দিব। মোৰ যিখিনি প্ৰয়োজন মই সেইখিনি দি লৈ এতিয়া মই 10 মিনিটৰ বাবে ঢাকনি দি ৰাখি থৈ দিম। মোৰ তৰকাৰী ৰেডি হৈ গৈছে। ইয়াত দিয়া আলু অলপমান মই ভাঙি দিওঁ, কাৰণ আলু ভাঙি দিলে অলপমান ক্ষীৰ হয় তৰকাৰীখিনি। এতিয়া মই ইয়াত এই কণী দুটা। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত নিশ্চয় জনাব। যদি ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু মোৰ পিছৰ ভিডিঅ'বোৰ চাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আজিলৈ ইমানেই, ধন্যবাদ।